হাই গেছ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে। আজি আছে মোৰ লগত নিপল দা, নয়ন, কাশ্যপ দা, সুৰজ দা, ভিগু আৰু হিমাংশু দা। আৰু আমি আজি আমাৰ সৰুপেটা ৰামধেনু পুথিভঁৰালত মানে লগ হৈছোঁ। কিয় লগ হৈছোঁ আমাৰ নিপল দাই ক'ব। আপোনালোক সকলোৰে অৱগত অসমৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাত যি বানৰ বিভীষিকা কথা, আৰু আমি সৰুপেটাবাসী ৰাইজ হিচাপে অহা মঙলবাৰে নিশা সৰুপেটাৰ পৰাও এটা দল চৰাইদেউ বা শিৱসাগৰ বা যোৰহাটৰ যিকোনো এটা অঞ্চললৈ যাব ৰাওনা হ'বলৈ আমি ইতিমধ্যে প্ৰস্তুতি চলাই আছোঁ। আৰু এই প্ৰস্তুতিৰ পৰিপ্ৰেক্ষিততে আজি আমি বিভিন্নজন সুহৃদৰ ঘৰলৈ গৈছিলোঁ আৰু তেওঁলোকে আমাক এনেধৰণৰ একেবাৰে নতুন কাপোৰ বা কোনোবাই বিভিন্ন ধৰণে আমাক সহায় কৰিছে, কোনোবাই নগদ ধনো আগবঢ়াইছে। গতিকে আমি আশা কৰিম যেন আমি সৰুপেটাবাসীৰ পৰা তেওঁলোকলৈ আৰু বহুত ভালকৈ এটা ভাল টোপোলা মানে এটা সহায়ৰ ভাল টোপোলা এটা কঢ়িয়াই লৈ যাব পাৰোঁ। সেইবাবে আপোনালোকেও আমাৰ লগত যোগাযোগ কৰক। আমি ইতিমধ্যে আমাৰ সৰুপেটাস্থিত ৰামধেনু পুথিভঁৰালত এটা ভঁৰাল ঘৰ আমি এটা স্থাপন কৰিছোঁ অস্থায়ীভাৱে। আৰু এই ভঁৰাল গৃহটোত আপোনালোকৰ যদি ভাল কাপোৰ আছে বা কোনোবাই যদি কিবা টকাও দিব বিচাৰে বা কোনোবাই যদি যিকোনো ধৰণে সহায় কৰিব বিচাৰে, ইয়াত আহি আপোনালোকে লগ কৰিব পাৰিব। ধৰা এটা কথা হ'ল, যদি আপোনালোকক ধৰি লওক কোনোবাই নগদ দিব, লগ নপকে যদি অনলাইন দিব পাৰে সেইটো ব্যৱস্থা আছে? সেইটো আমাৰ ফোনপে' এটা স্কেনাৰ এখন আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমতে দিয়া হ'ব। তাৰ নামত থাকিব স্কেনাৰখন থাকিব আমাৰ নয়নৰ নামত, নয়ন দাসৰ নামত। গতিকে সেইখন স্কেনাৰটো আপোনালোকে অনলাইন যোগে আমালৈ ধন পঠিয়াব পাৰিব। আৰু এটা কথা, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, বিশেষকৈ আমাৰ সৰুপেটাবাসীয়ে শ্বেয়াৰ কৰক, যিহেতু আমি সৰুপেটাৰ পৰা যাব ওলাইছোঁ। বিশেষকৈ সেইখিনি মানুহৰ কাৰণে যিখিনি মানুহে এতিয়াও বানাক্ৰান্তত মানে কক বকাই আছে, সেইখিনি স্বাৰ্থত যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। আপোনালোকৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।